গাইছ সৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তোমালোকক। গাইছ মই আজি মানে তোমালোকক অলপ দেখাব বিচাৰিম যে আলকেটা যে ৰাস্তা যে বনায় ৰাস্তা যে বনায় তাৰ মছলা কেনেকৈ বনায় ৰাস্তাটোৰ কাৰণে বালি এইবিলাক কেনেকৈ মিহল কৰে। যিটো আজি মেচিন চলা নাই তথাপিও অলপ দেখাম, বেলেগ মেচিন চলিলে মই কামটো কেনেকৈ এইবিলাক মছলাটো যায় মই দেখাই দিম। বলক আজি আপোনালোকক দেখাওঁ কেনেকৈনো অলপ মেচিনটো কাম বন কৰে আৰু কেনেকৈনো মছলাবিলাক বনায়। বলক গাইছ তোমালোকক যদি মই প্ৰথম ক'বলৈ যাওঁ এইটো মেচিনটো আৰু প্ৰথম যদি ষ্টাৰ্টিঙৰ পৰা হয় মালটো ক'ৰপৰা ঢালিব লাগে। প্ৰথম মাল ঢালে ইয়াত যেনিবা 20 mm 6 mm 10 mm ডাছ এনেকৈ ইয়াত ঢালে আৰু এইফালেদি বেল্টেদি যায় আৰু এইটো যিটো মেচিন যে এই মেচিনটোত ইয়াত বস্তুটো গৰম হয়। তাকে বুজাই দিম মই অকণমান মানে বুজাব চেষ্টা কৰিম আৰু পিছত এইফালেদি মালটো তাত পৰেগৈ আৰু এইটো ডিজি হয় আৰু এই তাত আলকেটা গলাই মানে সেই যিটো ড্ৰাম আছে ন ইয়াত আলকেটা ষ্টক কৰি ইয়াৰ পৰা গলাই আকৌ এই মেচিনটোলৈ আহে। মেচিনটোৰ পৰা আকৌ ইয়াত মালটো গৰম হৈ আকৌ এইফালে যায়। ডাম্পাৰ লাগিলেই কাম আৰম্ভ হ'ব। আৰু যিটো কণ্ট্ৰল ৰুম এইটো হ'ল এইটো ইয়াৰ পৰা মানে চব কাম বন ঠিক ঠাক কৰে। চুইচ ইয়াতে আছে চব এইবিলাক চুইচৰ চিষ্টেম। এইটো যিটো হয় এইটো LDO তেল বুলি কয়, মানে ইয়াত জুই জ্বলাবৰ কাৰণে ইয়াত দৰকাৰ হয় আৰু এইবিলাক মটৰ চটৰ লাগি আছে আৰু এইটো ঘৰ বনি আছে এইবিলাক থাকিবলৈ লেবাৰবিলাক থাকিবলৈ বিহাৰীবিলাকৰ লেবাৰ থাকিবলৈ। এইটো হ'লে তাত LDO টেংকি ইয়াত মানে তেল ষ্টক কৰি এই তেলটো আকৌ ইয়াৰ পৰা গৈ তাত জ্বলে, তাৰপৰা মানে সেই তাত জুইটো লাগে ন। আৰু এইটো হ'ল মানে হ'ল এইখিনি আলকেটা ড্ৰামবিলাক এইবিলাক মানে কাটা কুটা কৰি আছে। এইটো কৈছিলোঁ ইয়াত পৰা ভৰ্তি কৰি ৰাখিছে। এইটো হ'ল আলকেটা ইয়াত গোটাই জমা ষ্টক কৰে। আৰু এইটো আৰু গাইছ যেতিয়া অলপমান লেতেৰা পানীখিনি ওলায় এইফালে ধোঁৱাটো যিটো ওলায় ধোঁৱাটো লেতেৰা পানীটো ওলাই এইফালেদি আৰু এইটো টেংকিটো মানে যিটো বালিখিনি ইয়াত যায় নাই বালিখিনি ইয়াত এই টেংকিটো গোট খায় আৰু এইটো হ'ল মানে লেতেৰা পানী। কাম লাগি আছে যেচিপি কেঁচা চলি আছে। মালটো গাইছ মানে এইফালৰ পৰা ওলাই আহে ইয়াত গৈ ইয়াত থাইলেণ্ডকৈ ডাম্পাৰত পৰি যায়। এইফালে মটৰ চটৰ ধেৰ আছে। চেইনবিলাকত মানে গেছ লগাই থাকিব লাগে মাজে এইবিলাকত। এইটো যে পূৰা গৰম হৈ থাকে, মানে বহুত গৰম হৈ থাকে এই বস্তুটো। ইয়াৰ ওচৰত আপুনি ৰখি থাকিব ন ৰ'ব নোৱাৰি আৰু পূৰা হেৰি আছে। আৰু ইয়াত পূৰা মাল ভৰাই এইফালে এই জিপাত বেল মানে বহুত স্পীড চলে বেলপাত বহুত স্পীড যায়। যেতিয়া চলিব মই দেখাম তেতিয়া। আজি মানে অলপ বতৰটো বেয়া মানে পূৰা বৰষুণ দিলে অলপ বৰষুণ আহি আছে কিনকিনকৈ পূৰা বতৰটো বেয়া। এই চিচাখন চাব বৰষুণ আজি ঠিক নাই কাম চলে নচলে মানে আজি যে কাম চলিব অসম্ভৱ মানে চলিব পাৰে পিছবেলালৈ ঠিক নাই। আৰু এই বাঁহডাল যে দেখিছে বলক সেই তাতনো কি কৰে দেখক অলপ মানে কৈ দিছোঁগৈ। তাত মানে কি হয় এই ডাষ্ট বালিটো নাযায় ন, সেই বালিটো মানে বাঁহডাল দি অলপ খুচি থাকিব লাগে, তেতিয়া মানে বস্তুটো যায়, তেতিয়া মানে তাত গৈ মিহল হয়গৈ বস্তুটো। ডাষ্ট বালিটো মাল চব পূৰা ভৰ্তি কৰি থৈ দিছে ডাষ্ট বালি। এইটো 10 mm শিলগুটি হয়। এইটো 6 mm একেবাৰে সৰু এইটো আৰু এইটো 20 mm। 20 mm ঘৰ বনাবলৈ এইটো ভাল হ'ব লিণ্টাৰৰ কাৰণে। যেতিয়া মেচিন চালু হৈছে এতিয়া এইটো মানে এইফালে আহে লেতেৰা পানীখিনি কৈছিলোঁ লেতেৰা পানীখিনি বুলি। লেতেৰা পানীখিনি আহে এইফালে গৰম মাল গৈ আছে। ইয়াত মানুহ লাগে 3-4টা গৰম মাল পৰি আছে। গৰম মাল এই মালটো পূৰা গৰম হৈ থাকে, পূৰা জুই হৈ আছে। গৰম মাল